নমস্কাৰ বন্ধুবৰ্গসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এটা নতুন যাত্ৰা, ডাইৰেক্ট বাইকৰ মটৰব্লগিং নহয় বাৰু, মোবাইলতে কৰিছোঁ। তথাপিও আজি এজেগালৈ গৈ আছোঁ, ক'লৈ যাম কি কৰিম আপোনালোকক সবিশেষ জনাই আছোঁ। বৰ্তমান এতিয়া মই ঘৰৰ পৰা ওলাই আহিছোঁ আৰু আমাৰ ফেক্টৰী লাইনচৰ পাইছোঁহি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, বহুত মজাদাৰ ভিডিঅ' এটা হ'বলৈ গৈ আছে আৰু সিমানে ভিডিঅ'টো চাই থাকক। মই কলঘৰ পাইছোঁ আৰু গৈ আছোঁ। ৰাস্তাটো পকা বনালে, এডোখৰ নাই বনোৱা। কি বনালে একচুৱেলি নাজানো, তথাপিও আৰু এখনতে বাইক চলাবলগীয়া হৈছে। সেইটো আপোনালোকে হেৰি নকৰিব। আৰু কেমেৰাটো অকণমান টিপিছে, আহিব পাৰে। সেয়াই আৰু গৈ আছোঁ। আজি যাত্ৰা ক'লে হ'ব নাজানো, এটা ছানডে ব্লগ আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। ছানডে ব্লগ মানে আপোনাৰ ছানডে আহিছোঁ, আচলতে দেওবাৰে আহিছোঁ, সোমবাৰেহে আপলোড হ'ব। ক'তো আৰু আজি এডিট কৰি মেলি আৰু সোমবাৰে আপলোড দিম। এতিয়া মোৰ লগৰ অংকুৰৰ ঘৰলৈ গৈ লওঁ, অংকুৰৰ ঘৰত গৈ আপোনালোকক সবিশেষ জনাই আছোঁ। হেল্ল' ফ্ৰেণ্ড, বৰ্তমান আহি অংকুৰৰ ঘৰ ওচৰ পাইছোঁহি আৰু বেছি দূৰ নাই। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ক'লৈ গৈছোঁ কি কথা আপোনালোকে থাম্বনেইল চাই গমেই পাইছে চাগে। সেয়াই আৰু ভিডিঅ'টো চাই থাকক, এটা মজা ভিডিঅ' হ'বলৈ গৈ আছে। সেয়াই আৰু চাই আৰম্ভ হৈ গ'ল। এতিয়া গৈ আছোঁ আমি গিবনৰ অভিমুখে। গিবনৰ ফালে যাওঁ আজি। আপোনালোকৰ গিবন অভয়াৰণ্যখন দেখুৱাওঁ। তাৰ গিবনখন আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে জনাব, শেষলৈকে চাই থাকক। গিবনত কি দেখিম কি নেদেখিম সকলো সবিশেষ দেখুৱাই যাম। এইফালে এটা দেখিছে বঙলা এটা আছে, যিটো বঙলাৰ এবাৰ ভিডিঅ' এটা বনাইছিলোঁ। মই আকৌ এইটো চেনেলত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকন দবাবলৈ নাপাহৰিব। গাইজ বৰ্তমান আহি বাগানৰ মাছ পাইছোঁহি। আপোনালোকে চাই হওক, ভিডিঅ'টো ৰ'দো বহুত দিছে। ৰ'দৰ পৰা মানে কি ক'ব, ইমান গৰম মাৰিছে, তথাপিও আপোনালোকলৈ ভিডিঅ' বনাবলৈ আহিছোঁ। আমাৰ অংকুৰ আছে, এইখন মোৰ আজি বসন্তী এখন লৈ আহিছোঁ। পিকচাৰ কোৱালিটি কেনেকুৱা পাইছে জনাব, কমেণ্ট কৰিব। মানে আৰু গিবন পাই এতিয়া আৰু ভিডিঅ' নবনাওঁ, একদম গিবনৰ পৰা ভিডিঅ' বনাম। আপোনালোকে চাই থাকক। ফাইনেলি আহি ডেষ্টিনেশ্যন পাই গ'লোহি। তাক ক'লৈ আহিছোঁ আপোনালোকক ক'লোঁ যে গিবন অভয়াৰণ্যলৈ আহিছিলোঁ। এতিয়া চব সেই আগত আমাৰ অংকুৰে দেখাই আছে এখন যি সুন্দৰ আপোনালোকে মানে গেট বনাই থোৱা আছে, দেখিছে কি ধুনীয়াকৈ বনাইছে গছৰ আকৃতিত। এয়া ওপৰত লিখা আছে ৱেলকাম। আৰু ইয়াত বান্দৰকেইটা দেখিছেনে? তো আপোনালোকে বান্দৰকেইটা আপোনালোকে দেখাইছোঁ, যিটো কাৰণে আমাৰ গিবনখন বিখ্যাত। দেখিছে? সেয়াই আৰু ভিডিঅ'লৈ যাম, কি দেখোঁ আপোনালোকক দেখুৱাম। যদি ভিডিঅ' ভাল পায়, একেলগে চাই আছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকন দবাবলৈ নাপাহৰিব। আৰু ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকল লোক মানে আমাৰ এই গিবনখনৰ চোৱা চিতা কৰি থাকে, যিসকলে দিনে ৰাতিয়ে কষ্ট কৰি থাকে আমাৰ গিবনখনৰ জীৱ জন্তুসমূহ সুৰক্ষাৰ হেতু, সেইসকল ইয়াতে থাকে। দেখিছে তেওঁলোকৰ জীৱনটো কিমান জংঘলৰ ওচৰত তেওঁলোক থাকিব লাগে, নিজৰ প্ৰাণটো হাতত লৈ বুলিয়ে ক'ব লাগিব, কাৰণ জীৱ জন্তুৱে কেতিয়া কি কৰি দিয়ে কোনেও নাজানে। আৰু এই গিবনখন আছে আপোনাৰ প্ৰায় আমাৰ মৰিয়নিৰ পৰা 2 কিলোমিটাৰ আঁতৰত। মানে আপুনি মৰিয়নিৰ পৰা যিটো নকছাৰী ফালে আহিছে, আমগুৰি ফালে গৈছে, সেই ৰাস্তাটোৰ ফালে 2 কিলোমিটাৰ আহিলেই আপোনালোকে পাব গিবনখন। এয়া দেখিছে? এয়া আৰু আপোনালোকে চাই থাকক কেনেকুৱা লাগিছে ভিডিঅ'বোৰ। ভাল লাগিলে জনাব, কমেণ্ট এটা কৰিব বুলি আশা কৰিলোঁ। মানে এতিয়া গিবনৰ ভিতৰলৈ সোমাই গৈ থাকিম, কি দেখোঁ কি নেদেখোঁ আপোনালোকক জনাই থাকিম। আৰু মোৰ লগত আৰু আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, যেতিয়া গিবনৰ ভিতৰত সোমাবলৈ মোৰ কোনো টেনশ্যন নাই। আচ্ছা, এন্ধাৰ ওলাইছে, আহিব পাৰে। এইবোৰ দেখিছে একদম চব পিনে জংঘল আৰু ইয়াত বহুত ৰিস্ক আছে দেই। আপোনালোকে যদি কোনোবা ভিডিঅ'টো চাই আছে, ঘপককৈ বোলে গৈ আহোঁ, এনেকৈ আহিলে এনেকৈ বেছিকৈ অহা যোৱা কৰি নাহিব। মানে এজনৰ পাৰ্মিশ্যন লৈ সেইজনৰ লগতহে আহিব, তেতিয়াহে মানে
ভাল হ'ব। মই গৈ আছোঁ, আমি চাইডে চাই, আৰু আমাৰ লগত যিহেতু এজন ফৰেষ্টাৰ মানুহ আছেই, সেইজন অংকুৰ, তেতিয়াহ'লে আৰু আমাৰ টেনশ্যন নাই। তেওঁ ফৰেষ্টাৰ মানুহ আছে আমাৰ লগত, ত' টেনশ্যন নাই। ফৰেষ্টাৰ মানে তেওঁ ফৰেষ্টৰ ডিউটি কৰে, আজি ছুটি, সেইটো কাৰণে আহিছে আৰু সেয়াই আৰু আহিছে এইখিনিতে এলিফেণ্ট কৰিডৰ, হাতী পাৰ হয়। আৰু এইফালে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ কেইজনমান সেই দেখিছে ডিউটি দি বৰ্তমান গৈ আছে, জংঘলৰ ভিতৰত ডিউটি দি। সেয়াই আৰু আপোনালোকে চাই থাকক, তেওঁলোক ডিউটি দি গৈ আছে। তেওঁলোকক সুধিলোঁ আগলৈ যাব পাৰিম বুলি কৈছে। তো অলপ আগলৈ যাওঁ, আগলৈ গৈ এইখিত আপোনাৰ হেৰি এখন আছে, গেট এখন আছে, সেইখন আপোনালোকে চাবলৈ গৈ আছোঁ। বহুত দূৰ আছে এতিয়াও, তাকে গৈ আছোঁ, আপোনালোকে চাই থাকক। এয়া শুনক চৰাই মাত। ইয়াত মানে তেনেকুৱা এটা নেচাৰেল মানে যিবোৰ চৰাই চিৰিকটি মাত, যিবোৰ আমি দেখিবলৈ নাপাওঁ। আগত আছে, বহুত দূৰত আছে। এই বস্তুটো ৰাইজ বেয়া কৰিছে চব। ইমান ধুনীয়া আমাৰ জীৱনৰ পৰিৱেশ, ইমান ধুনীয়া আমাৰ জীৱনৰ পৰিৱেশ, আৰু ইয়াত চব এই প্লাষ্টিক। এইটো আচলতে আপোনালোকে যদি আহে, ট্ৰেইনেও আহে, যিহো নাহে, এই বস্তু চব চেণ্ডেল, এই বস্তুবোৰ ইয়াত নেপেলাব। কাৰণ ইমান ধুনীয়া সেইখন সেউজীয়া জংঘল, আৰু এই জংঘলখনত আপোনালোকে এনেকৈ যি প্লাষ্টিকৰ বটল পেলায়, এনেকৈ বটল পেলায়, এইবোৰ পেলায়, মানে বেয়া হয় দেই, আপোনালোকক কৈছোঁ। আৰু এতিয়ালৈকে আপোনালোকক যিটো বস্তু দেখাবলৈ শুনিৰ পৰা আহি আছোঁ, সেই বস্তুটো আহি পাইছোঁ। মানে যিটো গিবন মানৰটো মাটিত নেনামেতো, সেইটো কাৰণে এইখন বনাই দিছে। চক এইখন বনাই দিছে, যাতে ওপৰে যাব পাৰে। এয়া ওপৰে এইখন বনাই দিছে যাতে দেখিছে কি ধুনীয়াকৈ গৈছে, কি ধুনীয়াকৈ ওপৰত দি দিছে। এতিয়া বহুত ডোখৰ হেৰি লাগিছে নহয়, বহুত ডোখৰ ট্ৰেইন আছে। আৰু ট্ৰেইনৰ চিট থকাটো কোনো হেৰি নহয়, মানে টাইম টেবুলটো ঠিক নাইতো, কেতিয়া ট্ৰেইন আহি যায়, আকৌ পিনে চাইডলৈ যাবলৈ দিগদাৰ। আৰু এইবোৰ আপোনালোকে এইবোৰ নকৰিব, এইবোৰ প্লাষ্টিক বটল এইবোৰ আচলতে নকৰিব, আমাৰ প্ৰকৃতিবোৰ ধ্বংস নকৰিব। এইবোৰ কৰিলে মানে কি হয়, পটককৈ আপোনালোকে প্লাষ্টিক এটা পেলাই দিলে, বনৰীয়া জীৱ জন্তুৱে নেজানে কি বস্তু, তাত যদি আপোনালোকে কিবা এটা ভৰাই থয়, সেই বস্তুটো খাই পাব, আৰু তেওঁলোকৰ তেতিয়া মৃত্যু মুখলৈ যাবলৈ বিচাৰে, নহ'লে বা মানে বেমাৰ আজাৰ হ'ব পাৰে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লোকসকলক আকৌ বস্তু এটা আমাৰ মৰিলে কি হয়, জীৱ জন্তু এটা মৰিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লোকক মানে মানুহে দায়ী কৰে। কিন্তু তেওঁলোকক দায়ী কৰিলেও নহ'ব, কাৰণ ইমান এখন ডাঙৰ জংঘল, এই জংঘলখনত এটা বান্দৰ ক'ৰবাত যদি বেমাৰ হয়, তেতিয়াহ'লে তেওঁলোকে 100%ৰ ভিতৰত 90% তেওঁলোকে ৰেস্কিউ কৰে, কিন্তু 10%টো তেওঁলোকে কৰিব নোৱাৰিবও পাৰে। সেইটো কাৰণে মানে আপোনালোকে এইবোৰ নেপেলাব, যাতে বান্দৰ চান্দৰবোৰে খাই হেৰি নকৰে দেই। ভাগ্যটো ভাল মানে কেলেই, যিটো বস্তু আমি চাবলৈ আহিছিলোঁ, সেই বস্তুটো মানে আমি দেখিলোঁ, কিন্তু আপোনালোকক এতিয়া দেখাব পাৰোঁ নে? চাওঁ আপোনালোকক দেখাব পাৰোঁ ন? যদি পাৰোঁ দেখুৱাম আৰু। আমাৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়, ওলাব খুব ৰেয়াৰ মানে। এয়া দেখিছে নহয়, এই কোলাকে আপোনালোকে দেখিছে, এয়াই আচলতে ভালকৈ দেখাব পৰা নাই, আৰু যদি পাওঁ দেখুৱাম। আচলতে গিবনলৈ আহি গিবন দেখাটো এটা ভাগ্যৰ কথা, আৰু কৈছোঁ আকৌ এবাৰ দেখাই দিছোঁ। গাইজ মানে এতিয়ালৈকে এই আপোনালোকক দেখাইছোঁ দেই, এইয়া ওলমি আছে চব। এই গিবন গ'ল। কিন্তু ৰাইজ এটা কথা ক'ব, গিবনলৈ আহি গিবন দেখাটো এটা খুব মানে ভাগ্যৰ কথা এৰি কৰিবলগীয়া। আহিলোঁ, তাই কাপে গিবনকে দেখিলোঁ, মানে তাইক সোমাইছোঁ, গিবন দেখিছোঁ, আৰু চাই আছোঁ। মাকজনী বিচাৰি ফুৰিছোঁ, মাকজনী পোৱা নাই। আজি এটা কথা গম পালোঁ,
গিবনৰ মতাটো কোলা হয় আৰু মাইকীজনী মুকা হয় আৰু সোমাই আহিয়ে তাইক গিবন সেইটো তাৰমানে খুব সৌভাগ্যৰ কথা আমাৰ যে সোমাই আহিয়ে তাইক আমি গিবন দেখিছোঁ সেয়াই আৰু চাই থাকক এইয়া গিবন চব বহি আছে এইয়া চক এই কেনেকুৱা গৈছে দেখিছে এইয়া আপোনাক গিবন দেখুৱাব এয়া চাব দেই একদম ওচৰতে আছে এয়া চাওক এই দুটা গিবন এইটো চাওক আহিছে এনেকে ভাল আছিলে ক'ত পাই গবি ইমান স্পীড যাব পাৰে দেই আৰু এটা সি পাই গবি এইটো গিবন দেখিছে এনেকুৱা আহিছে এইখন যাব চাব এইটো চাওক নাজাৰা এবাৰ এইটো নাজাৰা পাবলে দিগদাৰ আছে কেনেকুৱা গৈছে চাওক না মই এনেকে বগাব পাৰিব লাগিছিলে দেখিছে আপোনাক গিবন লৈ আহি গিবন দেখুৱালোঁ প্লেন ছাকচেছফুল বুলিয়ে ক'ম আৰু সেয়াই আৰু আজি নিজকে প্ৰাউড ফিল কৰিছোঁ যে গিবন বান্দৰ দেখিলোঁ আৰু ইয়াৰ ফৰেষ্ট ডিপাৰ্টমেণ্টসকলৰ থকা জেগা অফিচ আৰু ইফালে গিবন আৰম্ভ হৈছে হ'ব দিয়ক তো গাইজ মানে গিবনলৈ আহিলোঁ গিবনলৈ আহি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম মই দীপুৱে আপোনালোকৰ পৰা বিদায় মাৰিছোঁ জয় আই অসম